हाई फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত মাকে অৰ্ণৱক ফোন কৰিব আৰু ৰিয়াই যে মিকুৰ মেডিচিন আৰু প্ৰেছক্ৰিপশ্যনখন মাকৰ বেগত সোমাই দেউতাকৰ আগত মাকক দুখী সজালে সেই কথাটো মাকে অৰ্ণৱৰ আগত ক'ব আৰু এতিয়া ৰিয়াক উলিয়াই পঠাবৰ কাৰণে মই ষড়যন্ত্ৰ কৰি আছো বুলি মিছাতে দেউতাৰে ভুল বুজিছে বুলি অৰ্ণৱৰ আগত ক'ব ইফালে আকৌ অৰ্ণৱে দেৱজানীৰ আগত ৰিয়াই এইবিলাক মিকুৰ লগতে ঘৰখনৰ লগত কিয় কৰি আছে ৰিয়াৰ শত্ৰুতা আমাৰ লগতহে গতিকে যি কৰে আমাৰ লগত কৰক মা আৰু ঘৰখনৰ লগত তাই কিয় শত্ৰুতা কৰি আছে বুলি দেৱজানীৰ আগত কোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত ৰিয়াই কোৱা কথাবোৰ সঁচা বুলি ভবাৰ কাৰণে মাকে মনত বহুত বেছি দুখ পাব আৰু তেতিয়া মাকে অকলে অকলে কান্দি থাকিব আৰু সেইখিনি সময়তে মিকু মাকৰ ওচৰলৈ যাব আৰু মা তুমি মোৰ কাৰণে আজি কান্দিব লগা হৈছে বুলি মাকক কৈ থাকিব আৰু তেতিয়া মাকে এইবোৰ তুমি কিয় কৈ আছা মই তোমাৰ কাৰণে কান্দা নাই বুলি মিকুক বুজাই থাকিব আৰু সেইখিনি সময়তে ৰিয়া আহিব আৰু এতিয়া কিন্তু মোৰ আগত নিচৰিব চিঞৰিলে কিন্তু আপোনাকেই গালি পাৰিব গতিকে মোক কিবা কোৱাৰ আগতে এবাৰ ভাবি চাব বুলি মাকক কোৱা দেখিবলৈ পাব আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।